নমস্কাৰ, মই আমিনুল হক, কবি তথা আবৃত্তিকাৰ। কবিতাৰ শিৰোনাম বলা আমি প্ৰেমত পৰোঁ। বলা আমি প্ৰেমত পৰোঁ, এবাৰ নহয় বাৰ বাৰ, এদিন নহয় প্ৰতিদিন প্ৰতিপল। প্ৰেমত পৰাৰ প্ৰয়োজন আছে জীৱনৰ বাবে, সৃষ্টিৰ বাবে, জীয়াই থাকিবৰ বাবে। তুমি জানানে, প্ৰেমৰ নিজা সোৱাদ আছে নিজা সুবাস আৰু শব্দ। মইতো কওঁ প্ৰেম এক নিভাঁজ কলা। কোৱা, ইমানৰ পিছতো কিদৰে আমি প্ৰেমত নপৰাকৈ থাকোঁ? তুমি জানানে, মই কৰা প্ৰতিটো প্ৰেমৰ নাম আছে, মই কৰা প্ৰতিটো প্ৰেমৰ বদনাম আছে, মই কৰা প্ৰতিটো প্ৰেমত ধ্বংস আছে, মই কৰা প্ৰতিটো প্ৰেমত সৃষ্টি আছে। তেজ ভাল পোৱা যুদ্ধপ্ৰিয় পৃথিৱীক প্ৰেমৰ প্ৰয়োজন আছে। আপুনিও প্ৰেমত পৰক এতিয়াই, এইমাত্ৰ। মনত ৰাখিব, যেতিয়াই আপোনাৰ প্ৰেম ধ্বংসৰ কাৰণ হ'ব, আপুনি বুজা উচিত আপুনি কেতিয়াও প্ৰেমিক হ'ব নোৱাৰে। বলা আমি প্ৰেমত পৰোঁ। শীতমিত নিৰাশাৰ আন্ধাৰ ৰাতিৰ পিছতো জীৱনৰ প্ৰেমত আকৌ পুৱাতে জাগি উঠিম। কেতিয়াবা মানুহৰ প্ৰেমত মানৱতাৰ জয়গান গাম, কেতিয়াবা সমাজৰ প্ৰেমত অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদী হৈ চিঞৰি উঠিম, আকৌ কেতিয়াবা গণতন্ত্ৰৰ প্ৰেমত সংবিধানৰ প্ৰতিটো পৃষ্ঠাত এটাকৈ চুমা খাম। আকৌ মন গ'লে কেতিয়াবা তাইৰ প্ৰেমত পৰি প্ৰেমৰ কবিতা লিখিম। মৰমৰ নিৰ্ণয়না কেনে আছে তুমি? কেতিয়াবা নদী, কেতিয়াবা সাগৰ, কেতিয়াবা আকাশ, কেতিয়াবা বতাহৰ, আকৌ কেতিয়াবা সঁহাৰি পালে কোনোবা ধুনীয়া নাৰীৰ প্ৰেমত পৰাৰ ইচ্ছা মোৰো আছিলে। নাৰী বৰ ৰহস্যময়ী, তথাপি মোৰ দৃষ্টিত নাৰী ঈশ্বৰৰ আটাইতকৈ ধুনীয়া সৃষ্টি। মই ভাল পোৱা নাৰীগৰাকী ধুনীয়া হ'ব লাগিব, মই ভাল পোৱা নাৰীগৰাকী ধুনীয়া হ'ব লাগিব। মোৰ ধুনীয়া নাৰীগৰাকীৰ ছালৰ ৰং বগা, কঁকাল খামুচীয়া, মেঘালী চুলি, ওঠ ৰঙা, এক্সেট্ৰা নহ'লেও হ'ব। তাই ধুনীয়া হ'ব লাগিব, তাইৰ চিন্তা ধুনীয়া হ'ব লাগিব, তাইৰ চিন্তা, তাইৰ কৰ্ম, তাইৰ লক্ষ্য। তাই মুক্ত হ'ব লাগিব অন্ধ সমাজৰ সকলো ভণ্ড নিয়ম নীতিৰ পৰাই। তাই মুক্ত হ'ব লাগিব উচ্চ নিজ জাতি ধৰ্মৰ বিভাজনৰ পৰাই। তাই উগ্ৰ হ'ব নোৱাৰিব, তাই সাহসী হ'ব লাগিব অন্যায়ৰ বিৰুদ্ধে মাত মাতিব পৰাকৈ। তাই শিক্ষিত স্বাৱলম্বী হ'ব লাগিব নিজৰ বাবে। তাই এদিন সুধিছিল, তুমি স্বাধীনতা ভাল পোৱানে? বুকু ফিন্দাই কৈছিলোঁ, মইতো অমৰণ প্ৰেমিক স্বাধীনতাৰ। মন গ'লে সাগৰৰ তলিত চুমা দিম, মন গ'লে এভাৰেষ্টৰ বৰফত কবিতা লিখিম, মন গ'লে দক্ষিণ মেৰুত বৰশী টিপাম, মন গ'লে মৰুভূমিৰ তাপত এটা এটাকৈ শৰীৰৰ অংগ পুৰি পেলাম। তাই চাগে নাজানে, স্বাধীনতা মোৰ প্ৰথম প্ৰেম। মোৰ প্ৰেমৰ কোনো সীমা নাই, কোনো সীমাই মোৰ শেষ হ'ব নোৱাৰে। মন গ'লে চৰাই হৈ তোমাৰ ঘৰৰ মুধচত পৰি তোমাক চাই ৰ'ম নীৰৱে, তুমি আমনি নোপোৱাকৈ। এদিন শান্ত গধূলি তাই মোক সুধিছিল, ভোগবাদৰ পৃথিৱীত প্ৰেম ক'ত আছে? মোৰ উদং বুকুৰ আপং পাণ নকৰাকৈ কিমান ৰাতি ভাল পাব পাৰিবা মোক? বন্ধ কোঠাৰ উলংগ দেশত প্ৰেমে কলংকিত অধ্যায় লিখে পৃথিৱীৰ সকলো প্ৰেমিক। সকলোৱে প্ৰেমত পৰে, প্ৰেম কৰিব কিমানে জানে। ইমানবোৰ প্ৰেমিক থাকোঁতে কিদৰে কোনোবা নাৰী নিৰ্যাতিত হ'ব পাৰে? প্ৰেমিকে জানো ধুনীয়া ফুল পাহ মোহাৰিব পাৰে? প্ৰেমত পৰা প্ৰতিজন প্ৰেমিক নহয়, প্ৰেমিক হোৱা ইমান সহজ নহয়। পৃথিৱীৰ কোনো প্ৰেমিকে ধ্বংস কৰিব নোৱাৰে, পৃথিৱীৰ কোনো প্ৰেমিকে আত্মহত্যা কৰিব নোৱাৰে। আকৌ তাই প্ৰশ্ন কৰে, স্বাধীনতা তুমি কিমান ভাল পোৱা? তাইৰ প্ৰতিটো প্ৰশ্নই প্ৰতিবাৰে তাইৰ প্ৰেমত আক্ৰান্ত কৰি তুলিছিল। তাই চাগে নাজানে, মইতো সেইদিনাই তাইৰ প্ৰেমত পৰিছিলোঁ, যিদিনা তাই হাতত হাত ধৰি অন্ধক পথ দেখুৱাই দিছিল। এদিন হঠাৎ তাইৰ বিয়াৰ চিঠিখন আহি মোৰ টেবুলত স্মৃতিৰ হুমনীয়া হৈ আমনি কৰিবলৈ ধৰে। চিঠিৰ পাছফালে তাই লিখিছিল, এয়া কি স্বাধীনতা, য'ত জীৱন সংগীজনীও হেজাৰ চৰ্তই নিৰ্ধাৰণ কৰে। শেষ পৃষ্ঠাত তাই আকৌ এবাৰ কাৰোবাৰ প্ৰেমত পৰাৰ অনুমতি প্ৰদান কৰিছিল, জীৱনৰ বাবে, সৃষ্টিৰ বাবে। স্বাধীনতা তাইৰ প্ৰিয় বিষয়, তথাপি তাইৰ নিজৰ জীৱনৰ সিদ্ধান্তই নিজে ল'ব পৰা নাছিল। সমাজৰ সুপ্ত সীমাত
অমিল আছিল মাথো আমাৰ উপাধি। মই জানো প্ৰেমত পৰাটো অপৰাধ নহয়, যদি হয় তেনে অপৰাধ মই বাৰে বাৰে কৰিম, মৃত্যু পৰ্যন্ত, হয়তো মৃত্যুৰ পিছতো, কেতিয়াবা জীৱনৰ, কেতিয়াবা মানুহৰ, কেতিয়াবা ঈশ্বৰৰ, আকৌ কেতিয়াবা পৃথিৱীৰ, কেতিয়াবা খেতিয়কৰ, কেতিয়াবা শ্ৰমিকৰ ছাল যোৱা হাতৰ তলুৱাত প্ৰেমত পৰি প্ৰশংসাৰে উপচাই পেলাম। তুমিতো জানাই, তুমি মানে পাহৰিব নোৱাৰা এতিয়া আধৰুৱা কাহিনী। তাৰ পাছতো আকৌ এবাৰ প্ৰেমত পৰিম কোনোবা ধুনীয়া নাৰী। প্ৰেমত বহুবাৰ পৰিছোঁ, আগলৈ পৰিম, নতুন আশা, নতুন শব্দৰ সন্ধানত। প্ৰকৃতিৰ প্ৰেমত পৰিয়ে মই গছ ৰুবলৈ শিকিছোঁ। নীল নয়না, তোমাৰ সোঁৱৰণিত হেজাৰ অনুভৱৰ কবিতা লিখি যৌৱনক জোকাই যাম। জীয়াই থাকিলে পৃথিৱীত, মৰিলে স্বৰ্গত। মই জানো কোনো প্ৰেমিকৰ ঠিকনা নৰক হ'ব নোৱাৰে।